কাম কি যে কৰোনাত মানুহ মৃত্যু হ'ব লাগে সেইকাৰণে এতিয়া মোৰ ওপৰতো আনি থাকিব যাতে মই দুখ কৰি ঘৰত সোমাই যাওঁ বানপানীৰ টকা পোৱা নাই যদি আপুনি অফিচাৰবিলাকে কাম কৰা নাই সেইবিলাক কৈ থাকিব ক'লে কি হ'ব যে মানুহবিলাকে কাম নকৰা হ'ব মানুহবিলাকৰ মন বেয়া হ'ব ঘৰত বহিব তেতিয়া পৰিৱেশটো বেয়া হোৱাৰ লগে লগে তেওঁলোকে পলিটিকেল বেনিফিট পাব মই ভাবিছিলোঁ যে দুৰ্যোগৰ সময়ত ৰাজনীতি নহয় কিন্তু মই দেখিছোঁ যে কংগ্ৰেছ আৰু কিছুমান পাৰ্টিয়ে দুৰ্যোগৰ সময়তো ৰাজনীতি কৰি আছে তেওঁলোকে একেদিন গোল পোষ্টত গোল ঢালি থাকক এইটোত পাৰ হোৱাৰ পিছত মই ডেইলি 100টা গোল দিম তেওঁলোকে একেদিন দেৱব্ৰত শইকীয়াই যি কৈ আছে তৰুণ গগৈয়ে যি কৈ আছে কোনোবা কি ডাব্লিউ নে ডাব্লিউ কি কৈ আছে মই চব শুনি আছোঁ আৰু 100টা গোল কৰোণা শেষ হোৱাৰ পিছত এদিনত দিম যোনেই নহওক 100টা গোল 100টা গোল কৰোণা শেষ হোৱাৰ পিছত এদিনত দিম গতিকে এতিয়ালৈকে খালী গোল পোষ্ট থাকোঁতে তেওঁলোকে যিমান পাইছে মাৰি লওক পিছত খুজিব নাপাব এইকেইদিন খালী গোল পোষ্ট আছে XYW কমিটি কি কমিটি ক'ৰবাৰ তৰুণ গগৈ ডাঙৰীয়া হওক দেৱব্ৰত শইকীয়া হওক ৰিপুণ বৰা ডাঙৰীয়া যোনে নহওক A to Z এইকেইদিন গোল পোষ্ট খালী আছে মাৰি থাকক মই কৰোণালৈ ব্যস্ত আছোঁ কৰোণা শেষ হোৱাৰ দিনত 100টা গোল এদিনত দিম তেতিয়া তেওঁলোকে মোক ৰাখি চাওক কেন্দ্ৰৰ পৰা এইবাৰ ইনষ্টলমেণ্টবিলাক প্ৰথমতে পঠাই দিছিলে গতিকে 300 কোটি টকা আমাক বানপানীৰ প্ৰথমতে পঠাই দিছিলে সেইকাৰণে বান সাহায্যৰ ক্ষেত্ৰত এইবাৰ আমাৰ পইচা বা পুঁজিৰ কোনো অসুবিধা হোৱা নাই আৰু যিখিনি মথাউৰি ভাঙিছেও সেইখিনিও কণ্ট্ৰেক্টৰৰ লগত আমাৰ এগ্ৰিমেণ্ট আছে যে 3 বছৰ তেওঁলোকে ঠিক কৰিবই লাগিব সেইকাৰণে মই ভাবোঁ যে এইবাৰ পুঁজিৰ কোনো বিশেষ গাড়ী এখন যেতিয়া মানুহে খুলি দিয়ে তেওঁ 10 জেগাত যায় ওলা উবেৰ খুলি দিলে পকেটৰ পৰা টকা দিব লাগিব তেতিয়া তেওঁ এক জেগাৰ বাদে দ্বিতীয় জেগাত নাযাব যদি প্ৰাইভেট গাড়ী খুলি দিয়ে তেতিয়া তেওঁ ৰাতিপুৱা ইটো জেগাত যাব গধূলি যাব জাগিৰোডো ফুৰিব যাব ইটো যাব কিন্তু ওলা উবেৰত পইচা দি যেতিয়া উঠিম আৰু ভাড়া গাড়ীত উঠিম তেতিয়া প্ৰয়োজন হ'লেহে উঠিম গতিকে মই এটা কথা গুৱাহাটীৰ মানুহ ৰাইজক অনুৰোধ কৰিম যে লকডাউনৰ প্ৰত্যেকটো সিদ্ধান্ত বিশেষজ্ঞৰ লগত আলোচনা কৰি এটাকৈ আমি কৰিছোঁ বহুত বেছি ফেচবুক ছ'চিয়েল মিডিয়াত এক্সপাৰ্ট কমেণ্ট ওলাই থকাটো আমাৰ কাৰণে ঠিক নহয় হোম কোৱাৰেণ্টাইনৰ ওপৰত বহুত ডাঙৰ এক্সপাৰ্ট কমেণ্ট ওলাল আজিতো হোম কোৱাৰেণ্টাইনতে মানুহজন ঢুকাই গ'ল ইমান দিনটো কংগ্ৰেছে মোক সমালোচনা কৰি আছিল কিয় হোম কোৱাৰেণ্টাইন দিয়া নাই এতিয়া মই কংগ্ৰেছক সুধিছোঁ সেই মানুহজনৰ মৃত্যুৰ দায়িত্ব কোনে ল'ব ইমান দিনে আপোনালোকৰ কোনোবা একাংশই আপোনালোক নহয় কোনোবা ফুকনক ডাঙৰ বিশেষজ্ঞ পাতি আছিল এতিয়া প্ৰত্যেকটো মৃতদেহৰ মূল্য আজি 6জন মানুহ ঢুকাইছে সেই ফুকনে দিব নেকি আজি দিব নেকি সেই ফুকনে যোনে কৰোণা নাই বুলি ইমান দিন কৈ আছিল সেইকাৰণে কৈছোঁ যে বিশেষজ্ঞসকলৰ পৰামৰ্শত আমি চলি আছোঁ ৰাইজে আমাৰ লগত সহযোগ কৰক ৰাইজক বচাবৰ কাৰণেহে এইবোৰ আমি কৰি আছোঁ এটা এসোপা মাৰোৱাৰী মানুহৰ নাম দি দিব অমুকক ব্যৱসায় দিছে এতিয়া পিপি কিট বনোৱা বৰা কলিতা দাস কেইজন পৃথিৱীত জন্ম হৈছে এতিয়া কোনোবা বৰা কলিতা দাসে পিপি কিট বনাই নেকি তো পিপি কিট যদি আমি আনিব লাগে কোনোবাতো জৈন কোনোবা পিঠানী কোনোবা কি উপাধি আছে সেইবিলাকৰ পৰাইতো আনিব লাগিব কাৰণ অসমৰ বাহিৰত যদি পিপি কিট হয় অসমীয়া মানুহেতো পিপি কিট বনাব নোৱাৰে নে বনাব পাৰিব য'ৰ প্ৰডাকশ্যনটোৱে অসমত নহয় তো উপাধিকেইটা লৈ আপুনি ৰাজনীতি কৰিব নেকি হয়নে এটা কৈছে অমুকক ব্যৱসায় দিলে আৰে মই এটা ব্যৱসায়িক ৰেমডিচিভিৰ বনোৱা কোম্পানীটোৰ মালিকজনটোতো অসমীয়া নহয় এটা ব্যৱসায়টো অনা অসমীয়াকে দিব লাগিব কিন্তু অসমৰ যদি হিচাপ কৰে যে খোৱা বস্তুৰ ছাপ্লাইটো কাক দিছে এইটো আমি অসমীয়া কৰিব লাগে তেতিয়া তৰুণ গগৈ কয় এইটোতো আপোনাক বচাবৰ কাৰণে এইবিলাক কৰি আছোঁ ভাই কাৰণ মইতো ভাল নাৰেবুল নহয় মোৰ বয়স চাই আপোনালোক ভাল নাৰেবুল নহয় তৰুণ গগৈ নহ'লেও তেওঁৰ ধৰণৰ যিবিলাক 80-82 বছৰ 90 বছৰৰ মানুহ আছে তেওঁলোকক বচাবৰ কাৰণেতো 4 মাহে দিনে ৰাতিয়ে টোপনি কষ্ট কৰি ঘূৰি আছোঁ তেওঁৰ বেমাৰ নহ'ব পাৰে তেওঁ হয়তো কিবা মেডিচিন আছে কিন্তু তেওঁৰ বয়সৰ বাকী মানুহবিলাকৰ হৈ আছে নহয় আৰে মই দীঘলীয়া কৰিব পাৰোঁ নেকি ভেকচিন এটা উলিয়াই পেলাই মোক দি দিয়ক ঝামেলা চেছ মই দীঘলীয়া কৰিব পাৰোঁ নেকি এনেকুৱা যদি মানসিক বিকৃতি থকা কিছুমান মানুহ জন্ম হয় হিমন্ত বিশ্ব শৰ্মাই কৰোণা দীঘলীয়া কৰিব পাৰে নেকি
এটা কেনেকৈ মই ক'ম যদি বিজ্ঞানী এজন জন্ম দিব লাগিব বিজ্ঞানীয়ে ভেকচিন উলিয়াই দিব লাগিব এটা কৰোনাই অসমৰ ইলেকশ্যন হিচাপ কৰি আছে নেকি এনেকুৱা মূৰ্খ মানুহটো মই জীৱনতো দেখা নাছিলোঁ যে অসমৰ ইলেকশ্যন আৰু কৰোনা যোগ কৰি দিয়ে আৰে কৰোনা ভগৱানে সৃষ্টি কৰা বস্তু এটা ইলেকশ্যন কমিশ্যনে সৃষ্টি কৰা বস্তু দুইটাৰ মাজত সম্পৰ্ক কেনেকৈ হ'ব মোক কওকচোন কালি পৰহি ক'ব কেঞ্চাৰো অসমত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কৰোনাও অসমত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৰোনা দীঘলীয়া কৰি আছে এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি তাৰমানে ট্ৰাম্পে কৰোনা তাতে দীঘলীয়া কৰি আছে নেকি নীতিশ কুমাৰে কৰোনা দীঘলীয়া কৰি আছে নেকি অৰবিন্দ কেজৰিৱালে কৰোনা দীঘলীয়া কৰি